বন্ধু-বান্ধৱীসকল আপোনালোকৰ বাবে এটা বিগ আপডেট আহি গৈছে য'ত নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে আসাম ফৰেষ্ট বিভাগত আপোনালোকৰ বৃহৎ সংখ্যক পদ মুকলি কৰি দিয়া কথা ঘোষণা কৰিছে। নিশ্চয় বন্ধু-বান্ধৱীসকল বুজি পাইছে আপোনালোকৰ সেই পদসমূহত 5000তকৈ অধিক পদ থাকিব বুলি ইয়াত কৈ দিছে। আপোনালোকে ভিডিঅ'টো অকণি স্কিপ নকৰি শেষলৈকে চাই যাওক কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব এই পদসমূহত। বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় থাম্বনেইল চাই বুজি পাইছে যে আসাম ফৰেষ্ট বিভাগত নতুনকৈ 5000তকৈ অধিক পদ মুকলি কৰি দিয়া কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 26000 পদত যিসকলে এক্সাম দিছিল সেই এক্সামৰ ৰিজাল্টৰ আশে-পাশে অৰ্থাৎ পূজাৰ আশে-পাশে আপোনালোকৰ এই পদসমূহত এপ্লাই কৰিবলৈ লিংক মুকলি কৰি দিব বুলি ঘোষণা কৰিছে। এটা নতুন ফৰেষ্ট বেটেলিয়নো আমি গঠন কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ 12 তাৰিখে এটা নিযুক্তি হ'ব। 30,000ৰ ফলাফল বাবে আমি অপেক্ষা কৰিম আৰু এই অপেক্ষা কৰি থাকোঁতে আৰু 10,000ৰ এডভাৰটাইজ ওলাব। এই পৰিকল্পনাটো আজি কেবিনেটত আলোচনা কৰা হয় যাতে আমি 1 লাখ নিযুক্তিৰ দিশত আগুৱাব পাৰোঁ। বন্ধু-বান্ধৱীসকল আপোনালোকৰ বাবে এইটো বৃহৎ সংখ্যক ভাল খবৰ হয়, বিগ আপডেট হয়। আপোনালোকে অপেক্ষা কৰক কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰে। এই চেনেলটোৰ পৰা আপোনালোকে ভিডিঅ' সহকাৰে লাভ কৰিব পাৰিব কেনেদৰে এপ্লাই কৰিব পাৰি। বন্ধু-বান্ধৱীসকল নিশ্চয় গম পাইছে আপোনালোকৰ বাবে বিগ আপডেট হয়। যদিহে ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰক। যদিহে আপোনালোকে এই জব লভ আসাম চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি অল অপশ্যনটো ক্লিক কৰিব নাপাহৰিব যাতে মই দিয়া ভিডিঅ'সমূহ সকলোকে আগত আপোনালোকে চাব পাৰে। ধন্যবাদ। জয় আই অসম।